सरकार ने कई वस्तुओं पर जीएसटी का रेट बढ़ा दिया है। दही, लस्सी, पनीर और शहद पर चुकानी होगी 5% जीएसटी। अनाज, मांस और मछली खरीदने पर 5% जीएसटी देना होगा। नमस्कार मित्र और मित्रानीসকল, আপোনালোকে কি ভাবে এই দৈনন্দিন ব্যৱহাৰ হোৱা বস্তুবোৰৰ ওপৰত যে চৰকাৰে যে জিএসটি লগাইছে 5%, বেছি নহয় মাত্ৰ 5%, এনেই লগাইছে বুলি ভাবে নেকি? মানে আপোনালোকে কি ভাবে যে মধ্যবিত্ত ব্যক্তিসকলক মানে মাৰিবলৈ এনেকুৱা জিএসটি লগাইছে? মধ্যবিত্তৰ কথা কিয় কৈছোঁ, কাৰণ বিপিএল কাৰ্ড বা কিছুমান কাৰ্ডৰ সহায়ত কিছুমান ব্যক্তিয়ে মানে মাহত 5 কিলো নেকি চাউল পায়, সেইকাৰণে মধ্যবিত্তইতো একো নাপায়, সেইকাৰণে মধ্যবিত্তৰ কথা কৈছোঁ। দুইফালে কিয় মাৰি থাকে ভাই, একফালে মাৰক না। এনেকে নিয়ম আছে নেকি? আ বুলি ক'লেও মাৰে, কা বুলি ক'লেও মাৰে। ভাবে নেকি আপোনালোকে যে এইবোৰ চৰকাৰে মানে আমাক মাৰিবলৈ লগাইছে টেক্স? এই দৈত, পিছত আপোনাৰ লচ্ছিত, পিছত আপোনাৰ চাউলত, আৰু এটা বিশেষ বস্তু পনীৰত নহয়, আমাক মাৰিবলৈ লগোৱা নাই। ৰাজুৰ মাকে 2009 চনতেই কৈছিলে যে পনীৰ এদিন সোণাৰীৰ দোকানত বিক্ৰী হ'ব। সেই মাকৰ, ৰাজুৰ মাকৰ মুখৰ কথা সাৰি ৰাখিবলৈহে মানে জিএসটিটো লগাইছে। আপোনালোকে কি ভাবে? মানে মাক যাৰাই নহওক, মাকৰ মুখৰ কথাটো ৰাখিবই লাগিব। আৰু ৰাজুৰ মাক কোন আপোনালোকে চিনি পোৱা নাই নেকি? তেতিয়াহ'লে চাওক কোন। भिंडी लीजिए। हाँ जी पता है तुझे, भिंडी 12 रुपए किलो हो गई है और गोभी 10 की। लूट मची है सारे देश में। पनीर लेंगे? पनीर तो बेटा कुछ दिनों में इतनी इतनी थैलियों में सोनार की दुकान पे बिकेगा। पनीर दूं? नहीं बस माँ तू रहने देना अभी। क्या ठीक है भाई, चुप हो जाती हूँ। ये अच्छा है। ৰাজুৰ মাকেতো 2009 চনতেই কৈছিলে, কিন্তু ৰাজুৱে মানে চুপ কৰাই দিলে মাকক। মাকে সেইকাৰণে চুপচাপ থাকিলে আৰু সেই সময়ত চৰকাৰে এইটো নাচালে, এই ভিডিঅ'টো। কিন্তু বৰ্তমান চৰকাৰখন এনেকুৱা নহয়। ৰাজুৰ মাকৰ মুখৰ বাক্যশাৰী, মাকক কেতিয়াও ভুল হ'ব নিদিয়ে। মাকৰ মুখৰ বাক্যশাৰী সঁচা কৰি দেখালে। আৰু এটা কথা জানেনে, চৰকাৰেও যে এই সামান্য পনীৰ বা আপোনাৰ দৈ বা মৌ বা চাউল, যিটো নহ'লে আমি বাচিয়ে থাকিব নোৱাৰোঁ, এনেকুৱা বস্তুত 5% জিএসটি কিয় লগাব লগা হৈছে? কাৰণ ভাৰতৰ মানুহৰ আৰু বিশেষ কৰি অসমৰ মানুহৰ মানে বৰ্তমান ফ্ৰীৰ বস্তু খোৱা মানে বিৰাট অভ্যাস হৈ গৈছে। এই বোলে বন্ধনৰ লোন মাফ কৰি দিব লাগে, এই বোলে চাউল ফ্ৰী লাগে, এই বোলে লেট্ৰিন ফ্ৰী লাগে, কিছুমানক আৰু বোলে স্কুটি লাগে। মামাক স্কুটি খুজি আছে। চাওকচোন আপোনালোকে স্কুটি খোজা ভাগিনী কেইজনীক। মামা আমাক স্কুটি দিয়ক, মামা আমাক স্কুটি দিয়ক, প্ৰজ্ঞান ভাৰতী বঁটা আমাক লাগিব, মামা আমাক স্কুটি দিয়ক। 2021 কোভিড আমি মতি অনা নাছিলো। এটা কথা কওঁ, এখন দেশত ফ্ৰীৰ নামত অকল দুটা বস্তুৱে হ'ব লাগে, শিক্ষা আৰু স্বাস্থ্য। তাত বাহিৰে যদি কিবা ফ্ৰী আহি যায়, তেতিয়াহ'লে মানুহ এলেহুৱা হৈ যাব। শ্ৰীলংকাৰ দৰে অৱস্থা হ'ব। সেনেকুৱা আৰু বহুত মানে দেশ আছে। আপোনাৰ ভেনেজুৱালা নেকি নামৰ এখন দেশ আছে, মই ইণ্টাৰনেটত ক'ৰবাত পাইছিলোঁ। বা শ্ৰীলংকাৰ উদাহৰণটো আপোনালোকে দেখিছে। মানে ফ্ৰী বস্তু খাই খাই সিহঁতৰ শেষত কেনেকুৱা অৱস্থা হ'ল। গতিকে শিক্ষা আৰু স্বাস্থ্যৰ বাদে মোৰ মতে এখন দেশ বা এখন ৰাজ্যত বাকী একো ফ্ৰী হ'ব নালাগে। আৰু মামাক যে স্কুটি খুজি আছে যে ভাগিনীবোৰে, মামাই নিজৰ পকেটত ধনেৰে বা দৰমহাত টকাৰেতো স্কুটি দিব নোৱাৰে, সেইটো অসম্ভৱ। তেওঁ যিটো মানে টেক্সৰ টকা থাকে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ, তাৰ পৰাহে দিব লাগিব। আৰু টেক্স প্ৰত্যেকেই, আমি আনকি এই ভাগিনীকেইজনে যে খুজি আছে, সিহঁতৰ মাক দেউতাকেও দিব লাগিব। এটা আলপিনে কিনক বা এখন হেলিকপ্টাৰে কিনক, টেক্স সকলো বস্তুতেই দিব লাগিব। গতিকে বেছি ফ্ৰী মাথা মাৰিলে এই বস্তুৰ মূল্য বৃদ্ধি হৈছে বুলিও আন্দোলন কৰি লাভ নাই। গতিকে মই চৰকাৰখনক ধন্যবাদ জনাইছোঁ। আৰু লগতে মই এটা, মোৰ সৰু মানুহ মই, কিন্তু মই এটা মোৰ পিনৰ পৰা এটা মানে এডভাইচ দিব খোজোঁ মানে চৰকাৰখনক, যে আমাৰ যিটো মানে প্ৰাকৃতিক অক্সিজেন আছে, তাৰ ওপৰতো মানে জিএসটি লগাই দিয়ক 1-2% মান হ'লেও। তেতিয়াহ'লে আমি উশাহ নিশাহটো লৈয়ে থাকিব লাগিব, নহ'লেতো মৰি যাম ন। তো উশাহ নিশাহ ল'লে আমাৰ ৰাজহটো বৃদ্ধি হ'ব, মানে টেক্স পাই থাকিব চৰকাৰে, বৃদ্ধি হ'ব। আৰু এনেকৈয়ে এদিন আমি বিশ্বগুৰু, ব্ৰহ্মাণ্ড গুৰু, সম্পূৰ্ণ আকাশ গংগাৰ গুৰু হৈ যাম। গতিকে এইটো যাতে চৰকাৰে অলপ নজৰ দিয়ে। আজিলৈকে মানে ভিডিঅ'টো এইখিনিয়ে। ৰাম ৰাম খুদা হাফিজ। বাছ এটা কথাই কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।